অসমীয়া মানুহৰ প্ৰধান খাদ্য কি আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব ভাত। অসমীয়া মানুহৰ প্ৰধান খাদ্য। অসমৰ জনবহুল মহানগৰ কোনখন আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটী। প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব ৰেণুকা দেৱী বৰকটকী। অসমৰ চৰকাৰী ভাষা কি আপুনি জানেনে? ইয়াৰ উত্তৰটো হ'ব অসমীয়া। অসমৰ চৰকাৰী ভাষা। অসমত থকা আটাইতকৈ ওখ পৰ্বতমালাটোৰ নাম কি আপুনি জানেনে? ইয়াৰ উত্তৰটো জনাৰ আগত এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইবটো কৰি লওক। ইয়াৰ উত্তৰটো হ'ব বৰেইল পৰ্বতমালা।